Hi friends, welcome back to my channel Travel with Bhaskar. আজি ৰাতিপুৱা ওলাই গৈ আছোঁ তেজপুৰলৈ ৱেডিং আছে চ' আউট অফ ৱেডিং ব্লগ লৈ মই আহি আছোঁ এতিয়া ছাডেনলি তেজপুৰত পৰা ফোন আহিলে যোৱাকালি মোৰ লগৰ এজনৰ যে তাৰ ফ্ৰেণ্ডৰ বিয়া চ' মই যাব লাগে চ' মই এতিয়া গৈ আছোঁ তেজপুৰলৈ তেজপুৰ চানমাৰী ভালকৈ লোকেশ্যনটো নাজানো ইয়াৰ পৰা গ'লেহে গম পাম ক'ত কোনটো লোকেশ্যন দিলে মোক চেণ্ড কৰা নাই খোজকাঢ়ি গৈ আছোঁ হাইৱেলৈ বাছত যাম তেজপুৰত ভাবিছিলোঁ এবাৰ স্কুটি লৈ বা বাইক লৈ গুচি যাওঁ কিন্তু ঘৰৰ পৰা নিদিয়ে ডাইৰেক্ট কথা নাই বাইক লৈ যাব নোৱাৰোঁ যি আছে বাছত গ'লে যা নহ'লে নাই চ' বাছতে গৈ আছোঁ এতিয়া মানে যাম এতিয়া আৰু SP অফিচ আহি পালোঁ খোজকাঢ়ি বৰ ভাগৰ লাগে দেই আৰু ৰাতিপুৱা খোজকাঢ়াটো এক্সপিৰিয়েঞ্চ নাহে নুঠোৱে এই কেতিয়াবা উঠোঁ এই লাষ্ট ফটো ৱাক থাকোঁতে উঠিছিলোঁ তাৰপিছতো উঠা তেনেকুৱা স্বভাৱ নাই চ' 10টাত গৈ পাব লাগে বুলি কৈছে ক্লাইণ্টে চ' 10টাৰ আগত গৈ পাবলৈ ট্ৰাই কৰিম এতিয়া বাজে 7টা বজা নাই এতিয়ালৈ 7টা 10-15 মিনিট আছে চ' চাওঁ বাছ কিমান টাইম লাগে আহি পাওঁতে মঙলদৈ থানাৰ ওচৰত আহি ৰখি আছোঁ এতিয়া ৰাতিপুৱা অলপ প্ৰব্লেম নাই ইয়াৰ পৰা বাছ ধৰোঁতে আৰু মোৰ ঘৰ এইফালে ৰাস্তাদি সোমাই যাব পাৰি যোনটো ক'ত ৰাস্তা এইটো ৰাস্তা সেইটো ৰাস্তা দি সোমাই যায় তো ৰাস্তাৰ পৰা চিধা ওলাই আহি কিনে মই ৰখি আছোঁ বাছ আহিব বুলি ৰখি আছোঁ এতিয়া হ'ল 4-5 মিনিট বাছ অহা নাই 7টা বাজিব হ'লে বাছ অহাৰ লগে উঠি যাম আৰু চাওঁ কেতিয়া আহে বাছ বাছৰ প্ৰব্লেমটো এইটোৱে মানে ৰখি থাকিব লাগে কেতিয়া আহে কেতিয়া নাহে নিজৰ গাড়ী হ'লে ভাল গাড়ী কিনিব লাগিব তেজপুৰ আহি পালোঁ জাষ্ট এতিয়া গৈ আছোঁ দৰাৰ ঘৰলৈ লোকেশ্যন পঠালে দাদাই এতিয়া ঘৰৰ আগতে কৈছিলোঁ পাৰ্বতী নগৰ হয় চানমাৰী তো তালৈ গৈ আছোঁ টমটমত চ' টমটমত উঠি তালৈ তাতে এতিয়া ষ্টাৰ্ট হোৱা নাই বিয়াৰ একো কাম মই গ'লেহে কিবা ষ্টাৰ্ট হ'ব চাগে চ' অলপ দৰাৰ ঘৰত গৈ লগ ধৰি আছোঁ চ' ফাইনেলি দৰাৰ ঘৰ আহি পালোঁ এতিয়া ইয়াতে পাৰ্বতী নগৰৰ ওচৰতে হয় ইয়াতে ৰেগুলাৰ মোৰ লোকেল জেগাই আছিলে আগতে সদায় আহি আছিল সেইখিনি জেগাত যেতিয়া তেজপুৰত আছিলোঁ মই তো ওলাওঁতে ইমান প্ৰব্লেম হোৱা নাই তো জাষ্ট আহি পালোঁ আজি ইয়াৰ পৰা দৰা মানে বিয়া কৰিব যাব ডিফু যাব বিয়া পাতিবলৈ তো বিয়াৰ আগৰ নিয়ম ৰিচুৱেলছখিনি কেপচাৰ কৰিবলৈ আহিলোঁ তো তাতে সিহঁতৰ বেলেগ টীম আছে তাতে ফটোগ্ৰাফী কৰাৰ কাৰণে আৰু এতিয়া বৰ্তমান বহি আছোঁ চাওঁ কেতিয়া কি ৰিচুৱেল ষ্টাৰ্ট হয় দেখাওঁ আপোনালোকক লগতে থাকিব ৰুমত আহি বহি আছোঁ এতিয়া অলপ টাইম লাগিব ৰিচুৱেলছ এতিয়া ষ্টাৰ্ট হোৱা নাই পানী ভৰিব যাব আৰু অলপ দেৰিকৈ পানী ভৰিব গ'লে আৰু কি নিয়ম থাকে দেখাই থাকিম লাহে লাহে চাই থাকক বৰ্তমান এনেই বহি অলপ ৰেষ্ট লওঁ ইমান দূৰৰ পৰা আহিলোঁ যেতিয়া চাহ আৰু মিঠাই বহি খাই থাকোঁ এতিয়া দেৰি আছে কাম কৰিবলৈ চাহ মিঠাই খাই আছোঁ ৰাতিপুৱা খাই অহা নাই ভোক লাগিছিলে তো চাহ মিঠাই খাই কেনে কামত লাগিম আৰু চ' মোৰ লগত দাদা আছে মানে আমাৰ দৰা অভিজিত দা চ' অভিজিত দাৰ পৰা এতিয়া শুনিম আৰু মানে বিয়া ক'ত ডিফুত হ'ব ন বিয়াটো ডিফুত হ'ব ডিফুত হৈ পেলাই আমি আজি ইয়াৰ পৰা 2টামান বজাত ওলাই যাম আচ্ছা সেইকাৰণে মাতিছোঁ আজি ধুনীয়াকৈ ফটোখিনি কৰি দিবলৈ চ' দাদাৰ ফটো আজি আছোঁ আৰু কি কয় ডিফুত আজি আহি পালোঁ ইয়াতে কৈছোঁ মই অলৰেডি আৰু কি কয় আপোনাৰ লাভ মেৰেজ নে এৰেঞ্জ মেৰেজ হয় লাভ মেৰেজো ক'ব পাৰি এৰেঞ্জ মেৰেজো ক'ব পাৰি দুটাই ক'ব পাৰি তেনেকৈ আৰু বঢ়িয়া ইয়াৰ পৰা 2টা বজাত ওলাই যাম ডিফুলৈকে ওলাই যাম তাৰপিছত তাতে নিয়ম চিয়মবিলাক হ'ব তোমাৰ চকলং বিয়া নেকি চকলং নহয় আমাৰ হোম পৰিব মানে হোম পৰা বিয়া হ'ব মই ভাবিছিলোঁ চকলং হয় বুলি তো যিয়ে হওক তো দাদাৰ লগত আছোঁ এতিয়া তো চাই থাকক আৰু বাকী নিয়মবোৰ দেখাই থাকিম লাহে লাহে এইফালে আজি ঘৰৰ খানা বনাই ৰেডি কৰি আছে দালি বনাই আছে দেখা পাইছে এতিয়া ল'ৰা দেউতা খুৰাই কথা পাতি আছে দালি আজি আইটেম কি হ'ব তাকে ডিছকাছ কৰি আছে বিয়াৰ এই ফূৰ্তি আৰু চবে মিলি একেলগে পূৰা খানা পিনা কৰিব এইফালে চব্জি কাটি আছে খুৰা এজনে দেখা পাইছে একচুৱেলি দুজনে চব্জি কাটি আছে ৰাতিপুৱাৰ পৰা মই আহি দেখা পাইছোঁ লাগি আছে পৰা তেতিয়াৰ পৰা চ' মোৰ লগত
আছে আমাৰ খুৰা দৰাৰ দেউতাক। তো খুৰা আপোনাৰ মানে কেনে লাগি আছে আজি আপোনাৰ ল'ৰাৰ বিয়া? তো আজিতো যাব তাতে ডিফুত। ভালেই লাগি আছে বাৰু ল'ৰাৰ বিয়া যেতিয়া এক্সাইটমেণ্ট বহুত হৈ আছে। এক্সাইটমেণ্ট বহুত মানে তেনেকৈ মানে দুমোজাত মানে কি কৰিম কি নকৰিম এনেকুৱা ধৰণৰ। তাৰপিছত মানুহ দুনুহ এইবিলাক কি ধৰণে মানে অভ্যৰ্থনা জনাম, মানে কি ধৰণে তেখেতসকলক মানে আপ্যায়িত কৰিব পাৰি তাকে মানে চিন্তা কৰি আছোঁ। মানে এইবিলাক হ'ল কি খুব মই দেখিলোঁ যে বৰ এইটো সহজ কথা নহয়, মানে যিটো কাৰণে এনেকৈ মানে বহুত আগত মানে এইখিনি মানে চিন্তা কৰিবলগীয়া হৈছে মানে এনেকুৱা। আৰু মই আহি দেখা পাইছোঁ খুৰা পূৰা ব্যস্ত হৈয়ে আছে, একদম মানে অ'ত ত'ত দৌৰা কৰি প্ৰায় কামৰ পৰা ব্যস্ত হৈ আছে। একেবাৰে ষোল্ল নাই মানে 100% মানে এইটো ব্যস্ত হৈ থাকিব লগা হৈছে। মানে এখন্তেক মানুহজন নহ'লে যেন কিবা এটা মিছ হৈ যায়, মানে কাৰোবাক কিবা লাগিব, সেইখিনি সকলোবিলাকখিনি মই নিজে চোৱা চিতা কৰিব লগা হৈছে। সেইটো এটা টেনশ্যন থাকে। আৰু আপুনিতো যাবই আজি দাদাৰ লগত? যাম মই দেউতাক হিচাপে যাব লাগিব। তাত মোৰ মানে হ'ল ৰিকুৱাৰমেণ্ট আছে, মানে হ'ল কি মোক মই তাত মানে অপৰিহাৰ্য থকাটো অবভিয়াছলি যাবই লাগিব। গৈ কেনে নতুন কইনা কানি ঘৰত আনিব গৈছে, বহুত এক্সাইটমেণ্ট চাগে খুৰা? নিশ্চয় 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 নিশ্চয়। তাকে খুৰাৰ লগত খুৰাক অলপ মানে পূৰা এক্সাইটমেণ্ট হৈ আছে। আৰু একচুৱেলি খুৰা ব্যস্তও হৈ আছে এতিয়া, বহুত ব্যস্ত হৈ আছে। চ' এতিয়া আমি ওলাই আহিছোঁ, পিছফালে চাওক পানী তুলিবলৈ গৈ আছোঁ আমি এতিয়া। ওচৰতে ক'ৰবাত যাব, ক'ত যায় নাজানো। মই আগে মোৰ পিছে চবে আহি আছে। লাহেকৈ মই পিছত যাম, সিহঁতে আগত যাব, কাৰণ মই নাজানো ক'ত যাব পানী তুলিবলৈ। আৰু এইফালে পানী তোলা গীত। ওচৰৰ ঘৰৰ পৰাই পানী তুলি এতিয়া আমি গৈ আছোঁ খুব বেক দৰা ঘৰলৈ, গা ধুৱাব দৰাক এতিয়া। চ' ওচৰতে হ'ল, কাৰণ ওচৰত মানে তেনেকুৱা নদী নাই আৰু দিগদাৰো হয়, আৰু ৰ'দ বহুত কাঢ়া, বেছি দূৰ যাব নোৱাৰি। ওচৰতে বেটাৰ। তো ইয়াতে কৰিলে এতিয়া আকৌ উল্টা ঘূৰি আকৌ ল'ৰাৰ ঘৰত গৈ আছোঁ। ইমান দেৰি কৰিলে তেলৰ বটলটো ক'ত গ'ল? খাব বহিলোঁ। চ' এতিয়া গোটেইখিনি নিয়ম হ'লে দৰা সাজি ওলাই যাব। এতিয়া ওলাই যোৱাৰ পিছে মই ওলাই যাম মঙলদৈলৈ। আৰু এতিয়া দুপৰীয়া লাঞ্চটো কৰি লওঁ, কৰি কিনে দৰা সাজত লগ ধৰাই আছোঁ ল'ৰাক। এতিয়া দৰা সখীয়েক আহি গ'ল আমাৰ লগত। কিহৰ নাম আছিলে? মোৰ নাম পল্লৱ গগৈ। পল্লৱ আৰু অভিজিত। তো দৰাৰ লগত এতিয়া পূৰা এক্সাইটেডমেণ্ট, তোমাৰ পূৰা এক্সাইটমেণ্ট আছে চাগে এতিয়া? ডেফিনেটলি আছে, মানে বিয়া বুলি ক'লে বহুত দায়িত্ব আহি যায় আৰু বহুত ৰেচপনচিবিলিটি আহি যায়। চ' যি থাকে লিষ্ট বনাইছোঁ এতিয়াও, কাৰণ লাষ্টৰ মমেণ্টলৈকে থাকি যায় বস্তুবিলাক। চ' ৰিগাৰ্ডিং সেয়া কৈ আছোঁ, ই লগত টেনশ্যনত আছে। আগতেতো লগ পাইছে বৌক চাগে? বৌক লগ পোৱা নাই, ফটো দেখিছোঁ। আজি ফাৰ্ষ্ট টাইম লগ পাবলৈ আৰু বেছি ভাল লাগি আছে মনটো, মানে তাকে গৈ পেলাই কেনেকুৱা হ'ব। আৰু ডিফু জেগাটোও যোৱা নাই মই। অ'কে, প্লেচটো এক্সপ্ল'ৰ বছৰ নতুন ফাৰ্ষ্ট টাইম হ'ব। দুজনৰ পৰা এক্সাইটমেণ্ট, এজনে বিয়া পাতিব বুলি এক্সাইটমেণ্ট, এজনে তাতে ফুৰিব যাম আৰু বৌক চাম বুলি এক্সাইটমেণ্ট পূৰা। এনেকুৱা মজা থাকে ৱেডিঙত। আৰু চাই আছে আৰু চাব মোৰ লগত আৰু সৰু সুৰা বস্তু দেখাম। এতিয়া বৰ্তমান মই এতিয়া ছিংগল পৰ্ট্ৰেটবোৰ লৈ আছোঁ, মানে পৰ্ট্ৰেট শ্বটছ লৈ আছোঁ। আৰু ইয়াৰ পিছত দৰা ওলাই যাব। দৰা এতিয়া ওলাই গৈ আছে বিয়া পাতিবলৈ ডিফুলে।
আৰু মোৰ ব্লগো ইয়াতে শেষ হ'ব এতিয়া কাৰণ মই ঘৰলৈ যাম এতিয়া তাতে গৈ আৰু এটা বেলেগ বিয়া আছে সেইটো এটেণ্ড কৰিব লাগিব এতিয়া চ' দৰা গাড়ী আৰু দৰা এতিয়া ডাইৰেক্ট গুচলে দৰাক মই আপকামিং লাইফৰ কাৰণে বেষ্ট উইচেছ দি কেনে মোৰ ব্লগ ইয়াতে শেষ কৰি আছোঁ টাটা বাই বাই কেচ ইউ নেক্সট ব্লগ